আইৰণে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সবলীকৰণত এক বিশেষ অৰিহণা যোগাই আহিছে। এই আইৰণে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই পেলাই আমাক নিৰোগী কৰি ৰখাত সহায় কৰে। আইৰণৰ মাত্ৰা যদি আমাৰ শৰীৰত কমি যায় তেনেহ'লে বিভিন্ন ধৰণৰ সমস্যাত আমি ভুগিব পাৰোঁ। আইৰণৰ মাত্ৰা শৰীৰত কমি গ'লে আমাৰ মূৰ ঘূৰাব পাৰে, আমাৰ অকণমান কাম কৰিলেই বিৰাট ভাগৰ লাগিব পাৰে, বুকুখন ধপধপাই থাকিব পাৰে, ফুপনি উঠিব পাৰে, উশাহ লওঁতে অসুবিধা হ'ব পাৰে, মূৰ বিষ হ'ব পাৰে, আমাৰ চুলিবোৰৰ যি টেক্সচাৰ থাকে সেই টেক্সচাৰ বেয়া হৈ যায়, নখবোৰ সোনকালে ভাঙি যায় আৰু আমাৰ ছালৰ যিটো সতেজতা আছিলে সেই সতেজতাটো কমি আহিব পাৰে আৰু ছালখন পেল য়েল্লো টাইপ হৈ যাব পাৰে। আমাৰ চৌপাশৰ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীত আইৰণ পৰ্যাপ্ত পৰিমাণে পোৱা যায়। এই খাদ্যসমূহ আমি দৈনিক খাওঁ, তেওঁ বুলিও কেতিয়াবা আপোনালোকে মন কৰিব এই খাদ্যসমূহ খোৱাৰ পিছতো আমাৰ শৰীৰত আইৰণৰ যিটো পৰিমাণ বাঢ়িব লাগিছিল সেইটো নাবাঢ়ে। আমাৰ এনিমিয়া হৈয়ে থাকে, আইৰণ ডেফিচিয়েঞ্চি হৈয়ে থাকে। গতিকে আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ লগত মই আলোচনা কৰিম কেনেকৈ আমি আমাৰ খাদ্য খোৱাৰ পিছত আইৰণৰ পৰিমাণ শৰীৰত বঢ়াব পাৰোঁ, কেনেকৈ আমি নিউট্ৰিশ্যনেল এনিমিয়াৰ পৰা বাচি থাকিব পাৰোঁ। প্ৰথমতে জানো আহক, আমাৰ শৰীৰে কেৱল খাদ্যৰ পৰাই আইৰণ পায় নেকি? আমাৰ শৰীৰৰ আইৰণৰ মূল উৎস হৈছে লোহিত ৰক্তকণিকা মানে RBC। এই RBCবোৰ যেতিয়া প্ৰাপ্তবয়স্ক অৱস্থাত পায় এই RBCবোৰ ধ্বংস হৈ যায় আৰু RBCৰ ভিতৰত থকা আইৰণসমূহ ব্লাডত ওলাই পৰে আৰু সেই আইৰণে আমাৰ শৰীৰে আকৌ ব্যৱহাৰ কৰি লয়। তাৰ উপৰিও অলপ পৰিমাণে আমাৰ শৰীৰে আইৰণ খাদ্য সামগ্ৰীৰ পৰা লয়। খাদ্যত পোৱা আইৰণ দুই প্ৰকাৰৰ হয়, হেম আইৰণ আৰু নন হেম আইৰণ। হেম আইৰণটো এনিমেল প্ৰডাক্টছ মানে প্ৰাণীজাতীয় খাদ্যত পোৱা যায়, যেনেকৈ হৈ গ'ল মাছ, মাংস, বিশেষকৈ ৰেড মিট মানে ছাগলীৰ মাংস হৈ গ'ল, পৰ্ক হৈ গ'ল, বিফ হৈ গ'ল আৰু মাংসৰ যিবোৰ অৰ্গেনছ থাকে সেই অৰ্গেনত বহুত বেছিকৈ আইৰণ পোৱা যায়, যেনেকৈ লিভাৰ হৈ গ'ল, কিডনী হৈ, এইবোৰত আমি যথেষ্ট পৰিমাণে আইৰণ পাওঁ। তাৰ উপৰিও হোৱাইট মিট যেনে কুকুৰাৰ মাংসতো আমি আইৰণ পোৱা যাওঁ, কিন্তু ৰেড মিটতকৈ হোৱাইট মিটত মানে ছাগলীৰ মাংসতকৈ কুকুৰাৰ মাংসত কম পৰিমাণে আইৰণ পোৱা যায়। আৰু মন কৰিবলগীয়া কথা এইটো, যিখিনি হেম আইৰণ আমি প্ৰাণীজাতীয় খাদ্যৰ পৰা মানে এনিমেল প্ৰডাক্টছৰ পৰা পাওঁ, মাছ মাংসৰ পৰা পাওঁ, সেইখিনি আইৰণ আমাৰ শৰীৰৰ কোষবোৰে অতি সহজে শুহি ল'ব পাৰে। কিন্তু নন হেম আইৰণ যিবোৰ আমি উদ্ভিদজাতীয় মানে প্লেণ্টছৰ পৰা পাওঁ, সেই আইৰণবোৰ আমাৰ শৰীৰৰ কোষবোৰে অতি সহজে শুহি ল'ব নোৱাৰে। যেনেকৈ ধৰি লওক কচু শাক হ'ল, পালেং শাক হ'ল, ঢেকীয়া শাক হ'ল, দাইল হওক বা বিভিন্ন ধৰণৰ ফল মূলত যেনেকৈ কল হওক, কলৰ ফুল, ডালিম ইত্যাদিবোৰত যিবোৰ আইৰণ পোৱা যায় সেই খাদ্যবোৰ আমি খালেও আমাৰ শৰীৰৰ কোষবোৰে অতি সোনকালে শুহি ল'ব নোৱাৰে। গতিকে যিসকলে মাছ মাংস কমকৈ খায় বা যিসকল ভেজিটেৰিয়ান, যিসকলে নিৰামিষ খাদ্য খায়, তেওঁলোকে এই আইৰণ ডেফিচিয়েঞ্চিৰ সমস্যাত ভোগা বেছিকৈ দেখা পোৱা যায়। জানিবলগীয়া কথা এইটো, উদ্ভিদজাতীয় খাদ্যত আইৰণ পোৱা যায় যদিও মানে কচু বা কলৰ ফুল হওক বা বিভিন্ন ধৰণৰ শাক পাচলি হওক তাত আইৰণ পোৱা যায় যদিও সেই শাক পাচলিবোৰত অক্সেলেট, ফাইটেট নামৰ আন এবিধ পদাৰ্থও পোৱা যায়। এই পদাৰ্থবিধে কি কৰে, আইৰণৰ লগত যোগ হৈ এটা ডাঙৰ কমপ্লেক্স ফৰ্ম কৰে আৰু যেতিয়া আমি খাওঁ এই কমপ্লেক্সটো আমাৰ শৰীৰৰ কোষবোৰে শুহি ল'ব নোৱাৰে। গতিকে আমি আইৰণযুক্ত শাক পাচলি খালেও এই শাক পাচলিত থকা আইৰণবোৰ আমাৰ শৰীৰে নাপায় বা আমাৰ কোষবোৰে শুহি ল'ব নোৱাৰে। যিহেতু আমি যি আইৰণ এনিমেল প্ৰডাক্টছত পাওঁ মানে প্ৰাণীজাতীয় খাদ্যবোৰত পাওঁ, সেই আইৰণ আমাৰ শৰীৰৰ কোষবোৰে অতি সোনকালে সহজতে শুহি ল'ব পাৰে। গতিকে যিসকলে আইৰণ ডেফিচিয়েঞ্চিৰ সমস্যাত ভুগি আছে তেওঁলোকে কেৱল শাক পাচলিৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নালাগে, তেওঁলোকে প্ৰাণীজাতীয় খাদ্যও খাবলৈ চেষ্টা কৰিব লাগে। প্ৰাণীজাতীয় খাদ্যত যি হেম আইৰণ পায়, এই হেম আইৰণে আকৌ আমাৰ ব্লাডত হেমোগ্লোবিন গঠন কৰাত সহায় কৰে। হেমোগ্লোবিন এটা প্ৰটিন যি RBC মানে ৰেড ব্লাড চেল লোহিত ৰক্তকণিকাৰ ভিতৰত থাকে আৰু এই হেমোগ্লোবিনে অক্সিজেন বিভিন্ন কোষলৈ কেৰি কৰে মানে কঢ়িয়াই লৈ যায়। এই হেমোগ্লোবিনৰ পৰিমাণ যেতিয়া আমাৰ শৰীৰত কমি আহিব মানে RBCত যেতিয়া এই হেমোগ্লোবিনৰ পৰিমাণ কমি আহিব, আমাৰ RBCবোৰে কমকৈ অক্সিজেন কঢ়িয়াই লৈ যাব আৰু আমাৰ কোষবোৰে কমকৈ অক্সিজেন পাব আৰু যেতিয়াই কোষবোৰে কমকৈ অক্সিজেন পায় তেতিয়াই আমাৰ কোষবোৰ নিশকতীয়া হৈ যায়, উইক হৈ যায়, আমাৰ হাৰ্টবিট বাঢ়ি যায়, ইৰেগুলাৰ হাৰ্টবিট বা আমাৰ বহুত ভাগৰুৱা নিচিনা অনুভৱ হয়।
গতিকে খাদ্য খোৱাৰ সময়ত আমি যদি কিছুমান কথা মনত ৰাখোঁ, আমি উদ্ভিদজাতীয় খাদ্যই খাওঁ বা প্ৰাণীজাতীয় খাদ্য খাওঁ, আমাৰ যি আইৰণ পাওঁ এই খাদ্যসমূহৰ পৰা আমাৰ কোষবোৰে সহজে শুহি ল'ব পাৰিব আৰু এই আইৰণ ডেফিচিয়েঞ্চি সমস্যাৰ পৰা আমি দূৰত থাকিব পাৰোঁ। প্ৰথমটো কথা হৈছে ভিটামিন এ যুক্ত খাদ্য বা ভিটামিন চি যুক্ত খাদ্য যেতিয়া আমি আইৰণযুক্ত খাদ্যৰ লগত খাওঁ, এই আইৰণ লাগিলে উদ্ভিদজাতীয় খাদ্যৰ পৰা হওক বা প্ৰাণীজাতীয় খাদ্যৰ পৰা হওক, ই আমাৰ কোষবোৰৰ আইৰণ অবজৰ্ভ কৰাৰ ক্ষমতাবোৰ বঢ়াই দিয়ে। ভিটামিন এ যুক্ত খাদ্য যেতিয়া আইৰণযুক্ত খাদ্যৰ লগত খাওঁ, এই ভিটামিন এ যুক্ত খাদ্য আইৰণৰ লগত যোগ হৈ অক্সেলেট আৰু ফাইটেট যোগ হোৱাৰ আগতেই এই ভিটামিন এ যুক্ত খাদ্য আইৰণৰ লগত যোগ হৈ এটা কমপ্লেক্স ফৰ্ম কৰে আৰু এই কমপ্লেক্সটো আমাৰ শৰীৰৰ কোষবোৰে অতি সহজতে শুহি ল'ব পাৰে। ভিটামিন এ যুক্ত খাদ্যসমূহৰ ভিতৰত হৈছে অমিতা, গাজৰ, ৰঙালাও ইত্যাদি। জানিবলগীয়া কথা এইটো, ভিটামিন চি যুক্ত যিসমূহ খাদ্য আছে, বিশেষকৈ টেঙাজাতীয় খাদ্য, নেমু টেঙা হওক, গোল নেমু হওক, আমলখি হওক বা অমিতা হওক, মধুৰিআম হওক, এই খাদ্যসমূহ যেতিয়া খাওঁ, এই খাদ্যসমূহ বহুত দেৰি কাটি থৈ দিব নালাগে। এই খাদ্যসমূহ যদি আমি 10 মিনিটতকৈ বেছি কাটি পেলাই বাহিৰত থৈ দিওঁ, তেতিয়া এই খাদ্যসমূহত যি ভিটামিন চি থাকে, এই ভিটামিন চি ধ্বংস হৈ যায়। গতিকে আমি নেমু টেঙা যদি বহুত আগতেই কাটি পেলাই ভাতৰ লগত খাওঁ, সেই নেমু টেঙাৰ টেঙা ভাৱটো আমি মুখত পালেও তাত থকা ভিটামিন চি আমাৰ শৰীৰৰ কোষবোৰে নাপায়। কাৰণ আগতীয়াকৈ কাটি থোৱাৰ কাৰণে এই টেঙাজাতীয় খাদ্যত যিবোৰ ভিটামিন চি থাকে, সেইবোৰ ভিটামিন চি আমাৰ পোহৰৰ সংস্পৰ্শত আহি বা বায়ুৰ সংস্পৰ্শত আহি এইবোৰ ধ্বংস হৈ যায়। নৰ্মেলি আমি কি কৰোঁ, ভাত বহাৰ আগতে নেমু টেঙাবোৰ কাটি প্লেটত সজাই ডাইনিং টেবুলত থওঁ, তাৰপিছত আমি ভাত বাঢ়ি পেলাই খাওঁ। সেইটো আমি কৰিব নালাগে। আমি যেতিয়াই ভাত খাওঁ তেতিয়াই আমি নেমুটো কাটিব লাগে আৰু দাইলত চেপি হওক বা এনেই চেপি হওক আপোনালোকে খাদ্যৰ লগত তেতিয়াই খাব লাগে। ভিটামিন চি যুক্ত খাদ্য যদি আমি ৰাতিপুৱা খালী পেটত খাওঁ, ধৰি লওক নেমু পানী খালোঁ বা অমিতা খালোঁ বা যিকোনো টেঙাজাতীয় ফল যদি আমি ৰাতিপুৱাই খালী পেটত খাই লওঁ, তেতিয়া আমি তাৰ পিছত যিবোৰ খাদ্য খাম, সেই খাদ্য সামগ্ৰীত যদি আইৰণ থাকে, এই আইৰণবোৰ কোষবোৰে সহজতে শুহি লোৱাত বহুতখিনি অৰিহণা যোগাব পাৰে। যদি আমি কেলছিয়াম ছাপ্লিমেণ্ট লওঁ, এই কেলছিয়াম ছাপ্লিমেণ্ট মানে কেলছিয়ামৰ টেবলেট আইৰণযুক্ত খাদ্যৰ লগত কেতিয়াও একেলগে খাব নোৱাৰে। তেতিয়া আমাৰ শৰীৰৰ কোষবোৰে আইৰণো এবজৰ্ভ কৰিব নোৱাৰে ভালকৈ আৰু কেলছিয়ামো এবজৰ্ভ কৰিব নোৱাৰে। গতিকে আইৰণযুক্ত খাদ্য যদি আপোনালোকে ৰাতিপুৱা বা দুপৰীয়া সময়ত ভাতৰ লগত খাইছে, কেলছিয়ামযুক্ত যিবোৰ ছাপ্লিমেণ্ট আপোনালোকে খাইছে বা যিকোনো খাদ্য খাইছে, গাখীৰ হওক বা গাখীৰৰ বিভিন্ন ধৰণৰ প্ৰডাক্টছ হওক, সেইবোৰ অলপ দেৰি মানে 3-4 ঘণ্টাৰ পিছতহে আপোনালোকে খাব। তাৰ উপৰিও আমি যদি আমাৰ খাদ্যসমূহ আইৰণৰ বাচনত বা আইৰণৰ বৰ্তনত বনাওঁ, তেতিয়াও এই খাদ্যত আইৰণৰ পৰিমাণ যথেষ্টখিনি বাঢ়ি যায়। গতিকে আইৰণৰ বাচনত বনোৱা খাদ্য যেতিয়া আমি খাওঁ, তাৰ লগত আকৌ নেমু অলপ খাই লওঁ, তেতিয়া আমাৰ শৰীৰৰ কোষবোৰে যথেষ্টখিনি আইৰণ শুহি ল'ব পাৰে। তাৰ উপৰিও কেফেইনযুক্ত খাদ্য যিসমূহ আছে, যেনেকৈ কফি হৈ গ'ল, চাহ হৈ গ'ল বা ছফ্ট ড্ৰিংক হৈ গ'ল, কিছুমান ছফ্ট ড্ৰিংকত আপোনালোকে পিছৰ ফালে পঢ়ি চাব কেফেইন থাকে। সেই কেফেইনজাতীয় খাদ্য যদি আমি আইৰণযুক্ত খাদ্য খোৱাৰ সময়ত খাওঁ বা 1 ঘণ্টাৰ আগত বা 1 ঘণ্টাৰ পিছত খাওঁ, তেতিয়াও আমাৰ আইৰণ এবজৰ্পশ্যনত বাধা দিব পাৰে। গতিকে কফি, চাহ বা কেফেইনযুক্ত যিকোনো ছফ্ট ড্ৰিংক যদি আপোনালোকে খায়, তেতিয়াহ'লে আইৰণযুক্ত খাদ্য খোৱাৰ 2 ঘণ্টাৰ আগত খাব, নহ'লে 2 ঘণ্টাৰ পিছত খাব। তাৰ উপৰিও বজাৰৰ কিছুমান খাদ্য সামগ্ৰীৰ পেকেটৰ ওপৰত লিখা থাকে আইৰণ ফৰ্টিফাই। সেই খাদ্যসমূহ খালেও আমি যথেষ্ট পৰিমাণে আইৰণ পাব পাৰোঁ। যেনেকৈ কিছুমান ব্ৰেডৰ ওপৰত লিখা থাকে, কেতিয়াবা আটাৰ পেকেটৰ ওপৰতো লিখা থাকে বা বিভিন্ন খাদ্য সামগ্ৰীৰ পেকেটৰ ওপৰত আপোনালোকে ভালকৈ যদি পঢ়ি চায়, তেতিয়ালৈকে বজাৰত আপোনালোকে এইটো দেখা পাব আইৰণ ফৰ্টিফাইড বুলি লিখা থাকে। তাৰ উপৰিও আপোনালোকৰ যদি কোনোবাই বহুত বেছি আইৰণ ডেফিচিয়েঞ্চি সমস্যাত ভুগি আছে, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ ল'ব। যদি ডক্তৰে আইৰণৰ টেবলেট দিয়ে, এই টেবলেটসমূহ টেঙাজাতীয় ফলৰ লগত খাবলৈ নাপাহৰিব। যেনেকৈ আপোনালোকে ধৰি লওক পানীৰ সলনি আপোনালোকে এই টেবলেটটো খোৱাৰ সময়ত মৌচুমী জুচ খাব পাৰে বা অৰেঞ্জ জুচ খাব পাৰে বা যিকোনো টেঙাজাতীয় এগিলাচ চৰ্বত বা জুচ খাব পাৰে। এই টেঙাজাতীয় খাদ্যসমূহে এই টেবলেটত থকা আইৰণটো এবজৰ্ভ কৰাত আমাৰ কোষবোৰক যথেষ্টখিনি সহায় কৰিব। গতিকে আপোনালোকৰ যদি কোনোবাই কোনো বিশেষ বেমাৰ নোহোৱাকৈ সদায়েই যদি ভাগৰুৱা অনুভৱ কৰি থাকে, মূৰৰ বিষ হৈ থাকে, বুকু ধপধপাই থাকে, ফুপনি উঠি থাকে, তেনেহ'লে আপোনালোকে আইৰণ ডেফিচিয়েঞ্চিৰ সমস্যাত ভুগিব পাৰে। আৰু মই কোৱা কথাকেইটা মনত ৰাখি আইৰণযুক্ত খাদ্যৰ লগত
ভিটামিন চি যুক্ত খাদ্য, ভিটামিন এ যুক্ত খাদ্য আৰু কফি বা চাহ ইত্যাদিবোৰ এটা নিৰ্দিষ্ট সময়ৰ পিছত খালে যথেষ্টখিনি উপকৃত হ'ব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। অৱশেষত নতুন এটা ভিডিঅ'ৰ লগত পুনৰ লগ পোৱাৰ আশাৰেই নমস্কাৰ।